হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীৰ পাঠভিত্তিক প্ৰশ্নাৱলী আৰু অনুশীলনীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলী আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, চকুৰ উপযোজন ক্ষমতা কি? ইয়াৰ উত্তৰ, বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্যবস্তু অনুযায়ী চকুৰ লেন্সে তাৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল'ব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বোলা হয়। এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট, আহি থাকে বাৰে বাৰে। আৰু চকুৰ উপযোজন ক্ষমতা চিলিয়াৰী পেশীয়ে নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন নম্বৰ 2, মায়োপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? ইয়াৰ উত্তৰ, মায়োপিয়াগ্ৰস্ত চকু থকা এজন মানুহ যিয়ে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, তেওঁ যথোচিত দৃষ্টি পুনৰ ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ সংশোধক অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। মায়োপিয়াযুক্ত চকুৰ মানুহ এজনৰ ওচৰৰ বস্তুটোৱে ভালকৈ দেখা পায়, কিন্তু দূৰৰ বস্তুটোৱে ভালকৈ দেখা নাপায়। এনেকুৱা ব্যক্তিয়ে চকুৰ সমস্যা দূৰ কৰিবলৈ অৱতল লেন্স থকা চশমা ইউজ কৰিব লাগে। কুৱেশ্যন নম্বৰ 3, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি? ইয়াৰ উত্তৰ, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু অসীমত অৱস্থিত হয়। আনহাতে স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে চকুৰ নিকটবিন্দু 25 চেণ্টিমিটাৰ দূৰত্বত অৱস্থিত। দূৰবিন্দু বুলি ক'লে চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটি হৈছে আমাৰ দূৰবিন্দু, আৰু নিকটবিন্দু ক'লে চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ ন্যূনতম দূৰত্বটি হৈছে আমাৰ নিকটবিন্দু। গতিকে স্বাভাৱিক দৃষ্টিৰ ব্যক্তি এজনৰ অসীমত দূৰবিন্দু থাকিব আৰু 25 চেণ্টিমিটাৰ দূৰত্বত নিকটবিন্দু থাকিব। কুৱেশ্যন নম্বৰ 4, ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? ইয়াৰ উত্তৰ চোৱা, যিহেতু ল'ৰাজনে দূৰৰ পৰা বৰ্ডখন পঢ়িবলৈ সক্ষম নহয়, গতিকে তেওঁ ভোগা বিকাৰটো হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। যি বেমাৰত কি হয়, ওচৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু দূৰত থকা বস্তু স্পষ্টকৈ দেখা নাপায়। উপযুক্ত ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই বিকাৰটো সংশোধন কৰিব পাৰি। মায়োপিয়া থকা ব্যক্তি এজনৰ অৱতল লেন্স ব্যৱহাৰ কৰি আমি বিকাৰটো সমাধান কৰিব পাৰোঁ। অনুশীলনীৰ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 197 আৰু 98 থকা প্ৰশ্নাৱলীসমূহ। কুৱেশ্যন নম্বৰ 1, মানুহৰ চকুৰ লেন্সৰ হ'ব ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল অপশ্যন এ প্ৰেছবায়োপিয়া, অপশ্যন বি উপযোজন ক্ষমতা, অপশ্যন চি নিকট দৃষ্টিগ্ৰস্ততা, অপশ্যন ডি দূৰ দৃষ্টিগ্ৰস্ততা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি উপযোজন ক্ষমতা। কুৱেশ্যন নম্বৰ 2, মানুহৰ চকুৰে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান। অপশ্যন এ কৰ্ণিয়া, অপশ্যন বি চকুৰ পতা, অপশ্যন চি চকুৰ মণি, অপশ্যন ডি অক্ষিপট। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অক্ষিপট। কুৱেশ্যন নম্বৰ 3, নিয়মীয়া দৃষ্টিৰ সদ্যপ্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব। অপশ্যন এ 25 মিটাৰ, অপশ্যন বি 2.5 চেণ্টিমিটাৰ, অপশ্যন চি 25 চেণ্টিমিটাৰ, অপশ্যন ডি 2.5 মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 25 চেণ্টিমিটাৰ। কুৱেশ্যন 4, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? অপশ্যন এ চকুৰ মণি, অপশ্যন বি অক্ষিপট, অপশ্যন চি চিলিয়াৰী পেশী, অপশ্যন ডি চকুৰ পতা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চিলিয়াৰী পেশী। চিলিয়াৰী পেশীৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। প্ৰশ্নাৱলী 8, সাধাৰণ চকুৰে এটা 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় কিয়? ইয়াৰ উত্তৰ,
চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ দৈৰ্ঘ্য আৰু বক্ৰতা পৰিৱৰ্তনত সহায় কৰে। যেতিয়া বস্তু এটা ওচৰৰ দূৰত্বত থাকে, চিলিয়াৰী পেশীবোৰৰ সংকোচন ঘটে আৰু চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হ্ৰাস হয়। সেয়েহে ওচৰত থকা বস্তু এটা স্পষ্টকৈ দেখা যায়। তথাপি উপযোজন ক্ষমতাৰ সীমাবদ্ধতাৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ মান এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি। যেতিয়া এটা বস্তু প্ৰায় 25 সেন্টিমিটাৰ দূৰত থাকে, সুস্থ চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়া বন্ধ হৈ পৰে। এই ন্যূনতম দূৰত্ব অধিক হৈ পৰিলে ইয়াৰ আগলৈ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হ্ৰাস কৰিব নোৱাৰি। সেয়েহে সাধাৰণ বা সুস্থ চকুৰে 25 সেন্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু স্পষ্টভাৱে দেখা নাপায়। এইখিনি কথা লিখি দিলে হৈ যাব। কুৱেশ্যন নম্বৰ 9, চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়? ইয়াৰ উত্তৰ, চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব হ'ল চকুৰ লেন্সৰ আৰু অক্ষিপটৰ মাজত থকা দূৰত্ব। চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি হ'লে প্ৰতিবিম্বৰ দূৰত্ব অপৰিৱৰ্তিত হৈ থাকে। কিন্তু চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য চিলিয়াৰী পেশীৰ দ্বাৰা এনেধৰণে মিলাই লোৱা হয় যাতে লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব সদায় অক্ষিপটত গঠন হয়। সেয়েহে যেতিয়া চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি হয়, চিলিয়াৰী পেশীবোৰ শিথিল হয় আৰু লেন্সখন ক্ষীণ হৈ পৰে। এনে অৱস্থাত চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে আৰু ইয়াৰ দ্বাৰা দূৰৰ বস্তু এটা অধিক স্পষ্টকৈ দেখা পোৱা কৰি তোলে। কুৱেশ্যন নম্বৰ 10, তৰাই তিৰবিৰাই কিয়? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এই কুৱেশ্যনটো বাৰে বাৰে আহিয়ে থাকে। ইয়াৰ উত্তৰ, যিহেতু তৰাবোৰ অতি দূৰত থাকে, এইবোৰক প্ৰায় বিন্দু আকাৰৰ পোহৰৰ উৎসৰ দৰে লাগে। বায়ুমণ্ডলত বায়ুৰ ভিন ভিন স্তৰৰ প্ৰতিসৰণাংক ভিন ভিন হোৱা বাবে তৰাৰ পৰা অহা পোহৰৰ ৰশ্মিৰ গতিপথৰ কিছু পৰিৱৰ্তন ঘটে। সেয়ে তৰাৰ আৱদ্ধ অৱস্থান আৰু আমাৰ চকুত প্ৰৱেশ কৰা তৰাৰ পোহৰৰ প্ৰাবল্য উভয়ে সলনি হৈ থাকে। ফলস্বৰূপে কোনো মুহূৰ্তত তৰাটো অতি উজ্জ্বল যেন লাগে আৰু পৰৱৰ্তী মুহূৰ্তত ম্লান হৈ পৰা যেন লাগে। ইয়ে তিৰবিৰণী পৰিঘটনাটোক প্ৰভাৱিত কৰে। কুৱেশ্যন নম্বৰ 11, গ্ৰহই তিৰবিৰাই নাথাকে কিয়? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে এইবোৰক আমি বিস্তৃত উৎস হিচাপে দেখোঁ। তৰাবোৰ গ্ৰহতকৈ বেছি দূৰত থাকে, সেইকাৰণে এইবিলাকক বিন্দু আকাৰত দেখা যায়। কিন্তু গ্ৰহবোৰ তৰাতকৈ আৰু ওচৰত থাকে, এইবিলাক কেইবাটাও বিন্দুৰ সমষ্টি হিচাপে দেখা যায়। এইদৰে গ্ৰহ এটাক পোহৰৰ বৃহৎ সংখ্যক বিন্দু উৎসৰ সমষ্টি বুলি গণ্য কৰিব পাৰোঁ। বায়ুমণ্ডলীয় প্ৰতিসৰণাংকৰ বাবে যেতিয়া বিন্দু উৎস অতি উজ্জ্বল দেখা যায়, আন কিছুমান অতি অনুজ্জ্বল হৈ পৰে আৰু সকলো বিন্দুৰ উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণৰ মুঠ পৰিৱৰ্তনৰ গড় মান শূন্য হয়, যিয়ে তিৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে। সেয়েহে গ্ৰহবোৰ তিৰবিৰাই নাথাকে। কুৱেশ্যন 12, ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? ইয়াৰ উত্তৰ, সূৰ্যোদয়ৰ সময়ত সূৰ্যটোৱে আমাৰ পৰা অত্যন্ত দূৰত অৱস্থান গ্ৰহণ কৰে। ফলস্বৰূপে সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ তুলনামূলকভাৱে ডাঠ তৰফবোৰৰ মাজেৰে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰিব লগা হয় আৰু এনে কৰোঁতে সূৰ্যৰ পোহৰৰ নীলা ৰঙৰ অধিকাংশ আৰু চুটি তৰংগবিলাক বায়ুৰ কণাবিলাকে বিক্ষিপ্ত কৰে। দীৰ্ঘতম তৰংগদৈৰ্ঘ্য ৰঙা ৰং আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয় আৰু অন্যান্য ৰঙতকৈ ৰঙা ৰং আমাৰ চকুত অধিক মাত্ৰাত সোমায়। সেয়ে ৰাতিপুৱা সূৰ্যটোক ৰঙচুৱা দেখা যায়। কুৱেশ্যন 13, মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? ইয়াৰ উত্তৰ, গভীৰ মহাকাশত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিবলৈ বায়ুৰ কণা থকা বায়ুমণ্ডল নাথাকে। যেতিয়া এজন মহাকাশচাৰীয়ে সূৰ্যৰ পৰা দূৰলৈ চাই তেওঁ এন্ধাৰহে দেখা পায়, যিহেতু তাত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিবলৈ একো নাথাকে। সেইকাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে। ধন্যবাদ। এইখিনি কুৱেশ্যন খুব ইম্পৰ্টেণ্ট, তোমালোকে নোটছ কৰি ল'বা, লগতে মুখস্থ কৰি ৰাখিবা, পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে
লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।